Hi friend, মই জিন্তু বড়ো আপোনালোকে চাই আছে জিন্তু ব্লগ। সো আমি আজি নেলি আইছো আমচৈগেট আৰু হৰ্ণ পাৰ্কত সোমাম। আমি হৰ্ণ পাৰ্কখন আপোনালোকক সকলো দেখাম। সো চাব। সো ফ্ৰেণ্ড আমি এতিয়া আছোঁ হৰ্ণবিল উদ্যানৰ ভিতৰত আৰু ইফালে আছে উদ্ভিদ গৃহ। আমি এতিয়া উদ্ভিদ গৃহত যাবলৈ ওলাইছোঁ। যদি আপোনালোকে নগাঁও ফালে আহে ন, সো ধৰ্মটোলৰ আমচৈগেট পাৰ হৈ হৰ্ণবিল উদ্যানত সোমাই যাব। বহুত ধুনীয়া প্লেচ। আপোনালোকে চাব পাৰে, ইয়াত সম্পূৰ্ণ থলুৱাৰ ওপৰত গছ গছনি চব আছে, চাব পৰা। পাতে গজা গছ। সো বনৰীয়া পিঁয়াজটো সৰু সৰু হৈ আছে, এই বনৰীয়া পিঁয়াজ। আৰু আছে চালকুঁৱৰী, মচন্দৰী, এই চাব পৰা মচন্দৰী। সো আপোনালোকে আহি যাব ইয়াত এবাৰ, কি ধুনীয়া ঠাই। সো আহিব আৰু।
লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে